আজি ডিফু ক্লাবত এইটো বিশ্বনাথ ডিষ্ট্ৰিক্ট কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন আৰু আৰ্লছো আছং তেখেতসকলৰ পৰা আমাক এই যিটো 6টা বিদ্ৰোহী সংগঠন আছিলে ভাৰত চৰকাৰৰ লগত যিটো চুক্তি হৈছিলে এইটো চুক্তিত তেখেতসকলে এইটো সন্তুষ্ট হৈছে আৰু এইটো কাৰণে আমাক এইটো ফেলিচিটেশ্যন প্ৰগ্ৰেম এটা হৈছে আৰু আমি তেখেতসকলৰ এনেকুৱা ফেলিচিটেশ্যন এইটো পাই পেলাই আমি 6টা সংগঠন আমি যথেষ্ট সুখী অনুভৱ কৰিছোঁ। স্যাৰ প্লেন্সৰ কাৰ্বি আপোনালোকৰ কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে? হয়, এইটো আমাৰ যিটো একৰ্ড হৈছে তাতে ক্লজ নম্বৰ 3.5 আৰু 3.6 তাতে স্পষ্টকৈ লিখা আছে প্লেন্সৰ কাৰ্বিসকলৰ কাৰণে ST ষ্টেটাছটো গ্ৰাণ্ট কৰি দিয়া হ'ব। ভাৰত চৰকাৰৰ এতিয়া 25 এইটো ভাৰতীয় সংবিধানৰ সংশোধন হ'ব, তাতে এইটো ইনক্লুড কৰা হ'ব আৰু প্লেন্সৰ কাৰ্বি আংলঙৰ ডিমা হাছাওৰ বাহিৰৰ কাৰ্বিসকলৰ কাৰণে কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এইটো গঠন কৰা হ'ব। আমাৰ যিটো প্লেন্সৰ কাৰ্বিসকলৰ যিবিলাক ডেভেলপমেণ্ট আৰু অন্যান্য সুবিধা পাবৰ কাৰণে এইটো গঠন কৰি দিয়া হ'ব আৰু ভাৰত চৰকাৰ আৰু অসম চৰকাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল আমাক তেখেতসকলে কথা দিছে, প্ৰমিছ কৰিছে, প্ৰতিশ্ৰুতি দিছে এইটো অতি সোনকালে এইটো ৰূপায়ণ কৰি দিব বুলি, সেইকাৰণে ৰূপায়ণ হ'ব বুলি আমি আশাবাদী আৰু যথেষ্ট আমাৰ চৰকাৰৰ ওপৰত বিশ্বাস আছে। আমি সুখী। কোনে আয়োজন কৰিছে আৰু কাক একচুৱেলি আমি কাৰ্বি পিচ একৰ্ড যিটো হৈছে সেইটো ছিগনেটৰিজবিলাক যোনবিলাক ছিগনেটৰিজ যোনবিলাক চাইন কৰিছে পিচ একৰ্ডত সিহঁতক আমি এটা ফেলিচিটেশ্যন প্ৰগ্ৰাম এটা থৈছোঁ। তাৰ কাৰণে আৰু ফেচিলিটেশ্যনটো একচুৱেলি আমি কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন বিশ্বনাথ ডিষ্ট্ৰিক্ট কমিটি আমিও যেনিবা সম্বৰ্ধনা কৰিছোঁ আৰু আমি ইয়াত এটা হেৰি কৰিছোঁ, এটা মানে আশা এটা কৰিছোঁ যে আমাৰ কাৰ্বি আংলঙৰ পৰা কাৰ্বি পিপল লিভিং আদাৰ দেন 2 হিলছ ডিষ্ট্ৰিক্ট সেই কথাটো লৈ মানে আমাৰ 3.5 আৰু 3.6ত যিটো লিখা আছে ক্লজত সেইটো আমাৰ কাৰণে ইমপ্লিমেণ্ট কৰি দিলে ভাল হয় বুলি আমি এটা আশা কৰিছোঁ।